নমস্কাৰ। আজি মোৰ ল'ৰাই কিছু প্ৰশ্ন কৰিছিলে, তো ভাবিলোঁ তাৰ প্ৰশ্নখিনিকে লৈ পেলাই এটা ভিডিঅ' কৰোঁ। এতিয়া তাৰপিছত ৰাইজলৈ পঢ়াম কি কয় মোৰ ল'ৰাই। তোমাৰ কি আছিলে প্ৰশ্নকেইটা কোৱা মোক পাপা, তুমি যে কৈছা যিমানে ডাঙৰ আমি মানুহবিলাক আছো, যিমানে আগৰ মানুহ বাচ্চা হ'ব সিমানে বাচ্চাবিলাক বেছি ইন্টেলিজেন্ট হ'ব। যেতিয়া একদম পৃথিৱীটো খতম হ'বৰ সময়ত বাচ্চাবিলাক হ'ব, বেবী থাকিব, সেইবিলাক কেনেকুৱা হ'ব? চোৱা, এতিয়া তোমাৰ এক্সাম্পলটো মই এনেকৈ দিওঁ। তুমি মোতকৈ এডভান্স, কাৰণ যেতিয়া তুমি জন্ম হৈছিলা তেতিয়া তুমি জন্ম হৈ দেখিছা মোবাইল দেখিছা, কম্পিউটাৰ দেখিছা, হয়নে? তাৰপিছত আৰু বহুত বস্তু দেখিছা। কিন্তু আমি যেতিয়া জন্ম হৈছিলোঁ ৰেডিঅ' দেখিছিলোঁ, টিভি দেখিছিলোঁ, ব্লেক এণ্ড হোৱাইট টিভি। কেবল নাছিলে। প্ৰথমতে ব্লেক এণ্ড হোৱাইট টিভিত DD1 DD2 বুলি আহিলে, তাৰপিছত কেবল আহিলে। তো এনেকৈ আমি বহুতখিনি সেয়া দেখিছোঁ। তাৰপিছত মোবাইল যেতিয়া আহিছিলে, মোবাইলটো ব্লেক এণ্ড হোৱাইট আছিলে। তাৰপিছত কালাৰ আহিলে। তাৰপিছত কেমেৰা নাছিলে এটা সময়ত, এতিয়া কেমেৰা আহিলে। ভিডিঅ' কৰিব পাৰি, বহুত বস্তু পৰা হ'ল। তো যেনে তোমালোকে বহুত নতুন বস্তু পাইছা, সেইকাৰণে তোমালোক বেছি এডভান্স। ঠিক তেনেকৈ তোমাৰ নতুন ভাইটিটো তোমাতকৈ বেছি এডভান্স। তুমি যেতিয়া ডাঙৰ হ'বা, তুমি যেতিয়া বিয়া পাতিবা, তোমাৰ যিটো ল'ৰা হ'ব সি আৰু বেছি এডভান্স হ'ব। ভাইটিৰটো যদি তোমাতকৈ পিছত ভাইটিয়ে পাতে তেতিয়াহ'লে তোমাৰ ভাইটিটো আৰু বেছি এডভান্স হ'ব, আৰু যদি তোমাতকৈ আগতে পাতে তেতিয়া তোমাৰ বেবিটো বেছি এডভান্স হ'ব। যোনে দেৰিকৈ হ'ব, যোনে পিছত আহিব, সি বেছি এডভান্স হ'ব। ঠিক আছে? ঠিক তেনেকৈ মোতকৈ অলপ কম জানে, অলপ কম স্মাৰ্ট আছিলে তোমাৰ আইতা। তেওঁলোকে কিছুমান বস্তু দেখা নাছিলে। ঠিক আছে? এতিয়া তুমি আইতাক যেনেকৈ মোবাইল ফোনটো কেনেকৈ অপাৰেট কৰে তুমি শিকাই দিয়া নে নিশিকোৱা? আইতাই নাজানে, কিন্তু তাৰমানে আইতাই যে কম জানে সেইটো নহয়, কিন্তু সেইবিলাক বস্তু আইতাই পোৱা নাই, সেইকাৰণে সিমান এডভান্স নহয়। ঠিক আছে? এতিয়া তুমি বেছিকৈ জানা হৈছা আইতাতকৈ। তেনেকৈ যিমান দিন যাব, যিবোৰ নেক্সট জেনেৰেশ্যন আহিব, সিহঁত বেছি স্মাৰ্ট হ'ব। সেইটো তেনেকৈ ক'ব নোৱাৰি বেটা। এনেই ধৰা পঢ়া শুনা কৰি পেলাই তুমি বহুত স্মাৰ্ট। ঠিক আছে? তুমি বহুত স্মাৰ্ট হয়, কিন্তু ধৰা পঢ়া শুনা কৰি পেলাই তুমি আৰু বেছি জানা হ'বা, হয়নে নহয়, আগলৈ গৈ পেলাই। কিন্তু সেই যিটো তোমাৰ কৈছা, তুমি যিটো মোক সুধিছা এডভান্স কোনে বেছি হ'ব, তেতিয়া তুমিওতো কম নাছিলা। তুমি যেতিয়া সৰু আছিলা, তুমি বিচনাৰ পৰা তুমি তলত পৰাৰ আগতে তুমি গাৰু পেলাই লৈছিলা। গাৰু পেলাই তুমি তাৰ ওপৰত পৰিছিলা। তাৰমানে তুমি সেইখিনি চিন্তা কৰিব পাৰিছিলা। ভাইটি তোমাতকৈ বেলেগকৈ চিন্তা কৰিব, কিন্তু আমি কেনেকুৱা আছোঁ, আমি বিচনাৰ পৰা পৰি গৈছিলোঁ তলত, দুখ পাইছিলোঁ। গম পাইছা নাই? ঠিক তেনেকুৱা তাৰমানে। আৰু কি সুধিবা কোৱা? আৰু কি প্ৰশ্ন আহিছে তোমাৰ? ভাইটিয়ে যে সদায় ভাইটিক যে ইমান ৰ'দত ৰাখা কিয়? ভাইটিক ৰ'দত ৰাখিব হৈছে, তাৰমানে কি হ'ল, ভাইটি যেতিয়া জন্ম হ'ল, ভাইটি জন্ম হওঁতে ভাইটিৰ জণ্ডিছ আছে বুলি ক'লে ডক্টৰে। সেইকাৰণে এক ৰাতি তেওঁলোকে ফটোথেৰাপিও দিলে, ৰাখিলে। তাৰপিছত আমি আনিলোঁ। এতিয়া তাৰপিছত আমি আকৌ যেতিয়া চেক কৰিছোঁ, ভাইটিটো অলপ জণ্ডিছ আছে নিচিনা পালোঁ। সেইকাৰণে আৰু কমন এয়া মতে কয়, একদম ৰাতিপুৱাৰ যিটো ৰ'দ, সেইটো যদি নতুন নিউবৰ্ণ বেবীবিলাকে পায়, তেতিয়াহ'লে সেইটো সিহঁতৰ জণ্ডিছটো কমে। আৰু যিমানেই বেছি মাকৰ গাখীৰ খাব, সিহঁতে পেচাব কৰিব, তেনেকৈ ওলাই যায় বুলি কয়। সেইটোৰ কাৰণে পাপাই ৰাতিপুৱা তেওঁক ৰ'দত ৰাখি আছোঁ। হৈছে? আৰু কি সুধিবা? মই সিহঁতক কিবা এটা কম বুলি ভাবিছোঁ। কিবা কোৱাচোন বাৰু। এওঁলোকক ক'বা? কি ক'বা কোৱা? তুমি কোৱা। আপোনালোকে জানেনে, মোৰ স্কুলটো ভালে হয়, কিন্তু মোৰ স্কুলত নহয়, মানে কিছুমান দুষ্ট ল'ৰা আছে। সেইবোৰৰ কথা নালাগে আৰু ক'ব কাৰণে, সেইবোৰ দুষ্ট ল'ৰাৰ কথা আৰু মোক সিহঁতে মাৰে। আচ্ছা, একো নহয়, সেইটো একো নাই। আৰু পাপাই মোক এইকাৰণে ষ্ট্ৰং হ'ব দিয়ে। আৰু মোক আজি পাপাক মই ষ্ট্ৰং কিয় হ'ব লাগে, চব কাৰণ সুধিম। আচ্ছা, ষ্ট্ৰং কিয় হ'ব লাগে?
যেতিয়া তুমি ষ্ট্ৰং হ'বা তোমাৰ কনফিডেন্স বাঢ়িব তুমি নিজৰ ওপৰত তোমাৰ বহুত বেছি বিশ্বাস থাকিব তেতিয়া তুমি যি কাম কৰিবা এইটো কনফিডেন্টলি কৰিবা তেতিয়া ভাল ৰিজাল্ট পাবা ৰিজাল্ট ভাল হ'ব তাৰপিছত তাৰপিছত ষ্ট্ৰং হ'লে তোমাৰ আৰু এটা কথা বেমাৰ আজাৰ কম হ'ব যেতিয়া বেমাৰ আজাৰ কম হ'ব তুমি যিখিনি পঢ়িবা সেইখিনি বেমাৰ আজাৰ নহ'লে তুমি পঢ়াখিনি মনতো থাকিব সেইমতে আৰু সময়ে তুমি সেইমতে মানে ৰিজাল্টটো ভাল হ'ব কিন্তু যদি ৰিজাল্টৰ সময় পৰীক্ষাৰ সময়ত যদি তুমি বেমাৰ হৈ পৰি থাকা তেতিয়াহ'লে কেনেকে ৰিজাল্ট ভাল হ'ব গতিকে তুমি ষ্ট্ৰং হ'লে সেইবিলাক ৰিলেশ্যন আছে আৰু সুইমিং কিয় কৰিব লাগে সেইটো কোৱা সুইমিংও কৰিব লাগে সুইমিং কৰা এটা সুইমিংটো হৈছে বহুত ভাল এক্সাৰচাইজ এটা সুইমিংটো নিজে এটা বিৰাট ভাল এক্সাৰচাইজ ঠিক আছে সুইমিং কৰিলে মানুহৰ ষ্টেমিনা বাঢ়ে আৰু বডিৰ শ্বেপো ধুনীয়া হয় ঠিক আছে তো এনেকুৱা বহুত কথা আছে যিটোৰ কাৰণে মই কৰিব দিওঁ আৰু কি ক'বা টাইকোৱাণ্ডো কিয় টাইকোৱাণ্ডোটো এটা স্পৰ্টছ তুমি কি খেলিছিলা এইটো টাইকোৱাণ্ডো পাপাই খেলিছিলো কাৰণ পাপাই ভাল পাইছিলো পাপাই মাৰ্শাল আৰ্ট বিৰাট ভাল পাওঁ ঠিক আছে মই খেলিছিলো মোৰ ভাল লাগিছিলে সেইটো স্পৰ্ট ঠিক তোমাক সেইকাৰণে মই তোমাকো কৈছো যে তুমি প্ৰেক্টিচ কৰা ষ্ট্ৰেংথ বাঢ়ে এইবিলাক চব একোটা ব্যায়াম এক ধৰণৰ ব্যায়াম হয় এক্সাৰচাইজৰ নিচিনা তো এইটো কৰিলে আমাৰ ষ্ট্ৰেংথ বাঢ়ে আৰু কি সুধিবা আৰু তোমাৰ মায়ে তোমাক মানে তোমাৰ মায়ে মানে আইতাই তোমাক কিয় সাপোৰ্ট কিয় কৰা নাই আইতাহঁতে নাজানিছিলে বেটা আমাৰ যে খেল কিমান ইম্পৰ্টেণ্ট হয় সেইটো আইতাহঁতে নাজানিছিলে তেতিয়া মানুহবিলাক তেনেকুৱা নাছিলে ঠিক আছে সেইকাৰণে আইতাহঁতৰ ভুল নহয় সেইটো আইতাহঁতে নাজানিছিলে সেইকাৰণে সাপোৰ্ট কৰা নাছিলে আৰু ককাইটো বাহিৰত কাম কৰিছিলে ন কিমান দিনৰ পিছত আহিছিলে মোৰ পাপাই তোমাৰ এভৰি মান্থত তোমাৰ 1 উইকৰ কাৰণে আহে বা কেতিয়াবা তাতকেও কম তেনেকে আহে আহি পেলাই আকৌ গুচি যায় তেনেকুৱা কেতিয়াবা 15 ডেজো থাকে তেনেকে মানে এভৰি মান্থ নাহে দিয়া কেতিয়াবা 2-3 মাহৰ পিছতো আহে তেনেকুৱা আমি সেনেকুৱাই গৈছে আৰু ভিডিঅ' নকৰো আৰু এইখিনি ৰাইজ দেখিলে সৰু ল'ৰা ছোৱালীৰ মনত কেনেকুৱা কিছুমান প্ৰশ্ন থাকে তেওঁলোকে পাপা আৰু এটা প্ৰশ্ন আছে কি সুধিবা পাপা মোৰ মানে মনটো কেতিয়াবা এনেকুৱা লাগে যেনেকে মই অকলে আছে এই দুনিয়াখনত অকলে নাই তুমি আছা তোমাৰ মা আছে তোমাৰ পাপা আছে অকলে নহয় কিয় তেনেকে ভাবা তুমি পাপা মই ভাবো কি মই ডাঙৰ হৈ পেলাই সাইন্টিষ্ট হৈ পেলাই এনেকুৱা এটা বস্তু বনাম যোনটোৰে আমি ফিউচাৰ চাব পাৰো আচ্ছা এনেকুৱা এইবিলাক বাৰু ঠিক আছে তুমি চেষ্টা কৰিবাচোন কি ৰিজাল্ট পোৱা মই নাজানো সেইটো নকওঁ মই ফিউচাৰ কথা আৰু এটা প্ৰশ্ন আছে ফিউচাৰ চাব কেনেকে পাৰিবা বেটা ফিউচাৰ আমি চাব ঠিক ফিউচাৰ পাৰিম পাষ্টলৈ আমি যাব নোৱাৰো সাধাৰণতে ফিউচাৰ মানে একচুৱেলি সেইটো তেতিয়াৰ প্ৰেজেণ্ট হ'ব সেইটো তেতিয়াৰ প্ৰেজেণ্ট তুমি ধৰা এনেকে কয় যে তুমি ধৰি বহুত ফাষ্ট যদি যোৱা বৰ্তমান তোমাৰ যিমান ফাষ্ট ঘড়ী চলি আছে যিমান ফাষ্ট লাইট চলি আছে তাতকেও যদি ফাষ্ট গুচি যোৱা তেতিয়াহ'লে তুমি ইয়াত যিটো বস্তু দেখিলা তাৰপিছত নেক্সট ছেকেণ্ডতে যে বেলেগ এটা জেগা যাই পাবা তেতিয়া আমি সেই যে ট্ৰেভেল কৰিলা তুমি এইখিনি দূৰ সেইটো তুমি তাৰমানে কি বুলি কয় ফিউচাৰতে গুচি যোৱা নিচিনা হ'ল সেইটো সেনেকুৱাহে পচিবল বাকী তুমি যেনেকে ধৰা ফিউচাৰত কি হ'ব তোমালোকৰ কাৰ্টুনত যেনেকে দেখুৱাই চিনেমা যেনে সেইটো পচিবল নহয় বুলি ভাবো তোমাৰ পাপাই ভাবিছো কি মই এটা এনেকুৱা মেচিন বনাম আগত আমাৰ এতিয়া কি হ'ব আমাৰ লগত সেইটো আমি গম পাই যাম আৰু সেইটো আমি ঠিক কৰি দিম যিয়ে নহওক ঠিক আছে ৰাইজ সৰু ল'ৰা ছোৱালীৰ মনত কেনেকুৱা প্ৰশ্ন আহে আপোনালোকে দেখিলে এনেকুৱা প্ৰশ্ন কৰে ল'ৰা ছোৱালী আৰু এটা হ'ব আমি সেই স্পেচটো যে আছে সব বস্তু যেহেতু তুমি কৈছা কিবা হয় তো মোৰ আৰু এটা প্ৰশ্ন সদায় থাকে কি স্পেচটো কেনেকৈ হৈছে স্পেচটো কেনেকৈ হয় বুলি ক'লে এইটো ডাঙৰ হ'লে তুমি গম পাবা তোমাৰ কি হয় স্পেচটো কোৱা হয় এটা বিগ বেং থিয়ৰী বুলি আছে বিৰাট ডাঙৰ এটা বিস্ফোৰণ হৈছিলে তাৰপিছত একদম বম ফাটি পেলাই চব ইফাল সিঁচৰিত হৈ গৈছিলে য'ত দূৰে গৈছিলে তাতে তাৰে ওপৰৰ যিটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে সেইটো মানে লাহে লাহে এইবিলাক
গোট খাই একোটা প্লেনেট হৈছিলে তেনেকৈ বহুত কিবা কিবি হৈছিলে বুলি কয় ঠিক আছে তো যিয়ে নহওক মই এতিয়া এইও শুইছোঁ দেখিছে ৰাইজ ল'ৰা ছোৱালীৰ বহুত প্ৰশ্ন থাকে ফাদাৰ হিচাপে বা মাদাৰ হিচাপে আপোনালোকে ছল্ভ কৰিব চেষ্টা কৰিব সেইবিলাক তেওঁলোকৰ কথা পাতি বিৰাট মজা লাগে মই বিৰাট এনজয় কৰোঁ তো আজি সেইটো ভাবিয়েই ভিডিঅ'টো বনালোঁ আশা কৰোঁ আপোনালোকে এনজয় কৰিব এৰিছোঁ বাৰু